Hello everyone. আজি মই মোৰ ব্লগটো আৰম্ভ কৰিব লৈছো আৰু এতিয়া হৈছে ৰাতিপুৱা আজি সানডে আৰু সানডে কাৰণে মই অকমান দেৰি কৰিছো 7টা বাজিল গা পা ধুই আহো মানে আৰু এইফালে সক আমাৰ মইনা দুজনী ইজনী মইনা শুই আছে সিহঁতে একেবাৰে পুৰা ৰাতিপুৱাৰ ঠাণ্ডাৰ আমেজটো লৈ হৈছে তেনেহলে সিহঁতে অকমান শুক মই ৰাতিপুৱাৰ চাহ বাজি খাও যোগাৰটো কৰি লও ৰুটি খাই বহুত ভাল পাওঁ যদিও এনে ৰুটি খোৱা নহয় টাইম নিমিলে কিন্তু আমি প্ৰায় সানডে দিনাখনে ৰুটি খাওঁ মৰ্নিং আমাৰ ব্ৰেকফাস্টটো ৰুটি হৈ যায় আৰু ইফালে মোৰ হাতখন লেফট হ্যান্ড যেন দেখাইছে যে এটো ফোনৰ সেটিংছৰ প্ৰবলেমৰ কাৰণে হৈছে গুড মৰ্নিং না আইমন উঠা বহুত দেৰি হ'ল চোন ৰ'দ ওলালে জান আমাৰ দুইজনী ছোৱালী এতিয়া শুই উঠাই নাই আজি ভালকে হৈছে দুইজনীয়ে উত্তৰ বালি নকয় মা এটো মৰুভূমিৰ বালি মৰুভূমিত বালি থাকে মৰুভূমিত বালি খিনিয়ে ভুজিয়া নেকি মেচিনেদি বনায় নহয় ভুজিয়া ময়দাৰে বনায় মা আমি যে খাও আটা ৰুটি যে খাও আটা ময়দা হেইৰে ময়দাৰে ভুজিয়া বনায় বালিৰে ময়দা হেৰি ভুজিয়া নবনায় নহয় উঠা জান ময়দাটো এনেকে সৰু সৰু করে আমি গোল করে থাকে তাপ এনেকে দীঘল করে থাকে পেটটো বিষালে বাহিৰ তুমি ভাত নাখালা কিয় এয়া দুইজনী তাই লাড্ডু বনাই দিয়া ৰুটি খাবা নে ৰুটি তুমি ৰুটি ভাল পোৱা নে হা এটো ধুনীয়া হৈছে আৰু তা দিয়া এইটো বনাই দিয়া কি ৰুটি বনাই মা আৰু এইফালে চাওক আমাৰ প্ৰাপ্তি পাহি দুইজনে গাখীৰ খাই আছে আৰু লগতে আছে ৰুটি আৰু দুইজনৰ এইটো খানা কিন্তু বৰ প্ৰিয় ভাল লাগিছে না কি খাইছা ৰুটি আৰু গাখীৰ গুটেখিনি ললা দেখোন তুমি ভগৱান শুকাই যাব এতিয়া গাখীৰখিনি চোন আৰু মই এইফালে ৰুটিৰ লগত লৈছো লাল চাহ পিয়াজ জলকীয়া আকৌ ৰাতিতে অকমান লৈ যোৱা মাংস আছিল এটো একেবাৰে ভাল লগা খানা যে ৰাতি ৰৈ যোৱা মাংস ৰাতিপুৱা ৰুটিতে খাই মই বৰ ভাল পাওঁ ব্ৰেকফাস্টটো কৰি উঠি মই কেইটামান আমলখি এনেকৈ থেতালি থৈ দিছিলোঁ শুকুৱাই থ'ম আমলখিটো খাই দিয়া তোন এতিয়া আহি পাবা খাবানে ফ্ৰেঞ্চ বজাৰলৈ গ'লোঁ আৰু আনিলোঁ মই এয়া চাওক গাহৰি ইমান ধুনীয়া দেখিছেনে আৰু আনিছোঁ এয়া চাওক কণ বিলাহী আৰু এয়া কণ বিলাহী আৰু গাহৰি তাৰ লগত মই কি আনিছোঁ জানেনে আৰু ইয়াতে আছে লাই পাত চাওক এইটো বা কি লাই কয় নাজানো ইমান ডাঙৰ ডাঙৰ লাই এয়া লাই পাত আনিছোঁ আজি মই এইটোৰে মোৰ ৰেচিপিত থাকিব আজি খাবলৈ খুব মন গৈছে দেখিছেনে আজি মই ইয়াত লাই আৰু গাহৰিটো বনামে কিন্তু ইয়াত মই আজি দিম মানে মোৰ স্পেচিয়েল হ'ব কণ বিলাহী তেনেহলে আহক ষ্টাৰ্ট কৰি দিম বনোৱা আমাৰ পাপ্তি বাৰু গাহৰি নাখায় তাই ঘিন কৰে বা ভয় কৰে কিন্তু তাই লাগি গৈছে তাই মোৰ লগত ৰান্ধিব এতিয়া ধুনীয়াকৈ পিয়াজ কাটি লৈছো আদা জলকীয়া ইফালে নহৰু পিচ কেইটা চাওকচোন ই ডাঙৰ ডাঙৰ নহৰু এইটো মই নহৰুটো ইয়াত গোটাকে দিম ইফালে কণ বিলাহীটো আছে এতিয়া মই ৰেডি কৰো বনাবলে কেৰাহীটো পাতি ললো মই আজি এতে পক বনাব ওলাইছো অকনো তেল নিদিয়াকে
ইয়াৰ পৰ্কৰ পৰা যি তেল বাঢ়ি থাকিব সেই তেলতে মই মোৰ ৰেচিপিটো বনাম। এইটো জিৰ' অইল ৰেচিপি। মই প্ৰথমতে তেল নিদিয়াকৈ ভাজি ল'লোঁ। অকণো তেল দিয়া নাই ইয়াতে, কাৰণ যিহেতু ইয়াত তেল উঠেই, গতিকে তেল দিয়াৰ কোনো দৰকাৰ নাই। আকৌ তেল নিদিয়াকৈ দি পেলাই দেখিছেনে কিমান তেল উঠিছে চাওকচোন, কিমান তেল উঠিছে চাওক। পিঁয়াজ দি দিলোঁ, গোটা গোটাকৈ নহৰুৰ কোহা দি দিলোঁ। অকণমান ভাজি ল'ম ভালকৈ, তাৰপিছত ইয়াত কিবা হালধি নিমখ এইখিনি দিম। মাংসখিনি প্ৰায় ভাজা বহুতখিনি পাৰ্চেণ্ট হোৱাৰ পিছত মই কণ বিলাহীকেইটা কাটি দি দিছোঁ আৰু এতিয়া ঢাকনি লগাই থৈ দিছোঁ আকৌ সিজক কম জুইত। আছা দুইজনী মইনা কি কৰি আছা? ড্ৰয়িং কৰিছা? পাহিৰ খং উঠিছে। মই দিম দেই, মই ধুনীয়াকৈ কাটি দিম। বাটাৰফ্লাই নে কি দিম? ফ্লাৱাৰ। মই তোমালৈ ভাত বনাই আছোঁ দে জান। গ'ল গ'ল হা ফুল আঁকিবা এনেকৈ 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 দেচোন। কি বুলি ক'ম? বগৰী খোৱা সেনেকৈ ক'ব লাগে। বগৰী খালে কি হ'ব কোৱাচোন তুমি নিজে? কিয় কাহ নহ'ব জানো? ইয়াতে ডিঙিটো চাওঁ, ডিঙিটো এয়া তুমি যে ৰাতি কাঢ়িছিলা। নাকান্দিবা, মই দিম তোমাক খাবলৈ দিম। চাওঁ তুমি কি হ'বা কোৱাচোন? চাওঁ মুখখন, তুমি পাহি হ'বা। আৰু পাহিৰ ঠাই পাইছ ভাঙি ভাঙি মই এতিয়া আকৌ এবাৰ আহিছোঁ। আমাৰ পৰ্কখিনিতো কিমান দূৰ আগবাঢ়িছে। এতিয়া চাওক পাহি কি কৰিছে। এইটো কণ বিলাহী, কণ বল বল। আটাইতকৈ শেষত মই লাইপাতকেইটা ছিঙি ইয়াত দি দিলোঁ, ওপৰতে গোটেইখিনি কাভাৰ হোৱাকৈ দিলোঁ। আৰু এতিয়া 5 মিনিটমান সময় মই ইয়াত ঢাকনিখন দি থৈ দিছোঁ। পাহাৰখন আঁকা দে, পাহাৰ আঁকা। আমাৰ পাহিয়ে পাহাৰ আঁকিছে ন। এইফালে মই পৰ্কখিনিত গাহৰিখিনিত কি কৰিছোঁ, লাইপাত দিছোঁ অকণমান সময় ঢাকনি থৈ দিছোঁ ৰখক। এতিয়া মই গৈ পেলাই চাওঁ কি হ'ল, আমাৰ মাংস হ'ল কি নাই। এতিয়া চাওঁ আমাৰ কি হ'ল। হৈ গ'ল গাহৰি মাংস কণ বিলাহী আৰু লাই শাকেৰে। সেয়া চাওক, আপোনালোকক ভালকৈ দেখাইছোঁ ৰ'ব দেই। পাপা ধুনীয়াকৈ হৈ গ'ল। এতিয়া ধুনীয়াকৈ ভাতেৰে গৰম গৰম ভাতেৰে খাব লাগিব। পৰ্ক কাৰীখন কেৱল মোৰ বাবেহে। আমাৰ এই দুজনীক আকৌ মই গাহৰি মাংস নোখোৱাওঁ, আৰু সিহঁতে বাৰু নাখায়ও। মই ৰাতিপুৱাই বনাইছিলোঁ কুচিয়া আৰু মানিমুনি শাক, সেয়াই দুজনী খাই আছে। খুব এনজয়কৈ খাইছে দুজনী, ভালো পায় কুচিয়া খাই। এয়া মানিমুনিৰ জোল খাই আছে, জোলেৰে ভাত খাই আছে। ভাত পানী খাই উঠি অকণমান ৰেষ্ট কৰি সিহঁত দুজনী আকৌ খেলাত লাগি গ'ল। তেনেহ'লে ফ্ৰেণ্ডছ, মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু তেনেহ'লে আজিলৈ বাই।